বাজেট ভাষণত 33 নম্বৰ পৃষ্ঠাত যে 5000টা অংগনবাড়ী কেন্দ্ৰ সম্পূৰ্ণ কৰিছে বুলি এই তথ্যটো ভুল হৈছে, তেখেতে শুধৰাই ল'ব বুলি মই আশা কৰিছোঁ। অংগনবাড়ী কেন্দ্ৰ এতিয়ালৈকে সম্ভৱতঃ 1000খনৰ নিৰ্মাণ কাৰ্য চলি আছে, তাৰে 200-300 বা 400ৰ কাম সম্পূৰ্ণ হৈছে, তাতকৈ বৰ বিশেষ হোৱা নাই। কিন্তু অংগনবাড়ী কেন্দ্ৰসমূহত বাইদেৱে কোৱা ধৰণে যে কেৱল এই আদৰ্শ বা বিল্ডিংটো বনালে 25 লাখ টকাৰে এই প্ৰি প্ৰাইমাৰী এডুকেশ্যনটো ভাল হৈ যাব, এই ধাৰণাটো ভুল। এতিয়াও ৰাজ্যত এনেকুৱাকৈ হাজাৰ হাজাৰ অংগনবাড়ী কেন্দ্ৰ আছে যিবিলাকত একঠা মাটি নাই। আৰু যেতিয়া অংগনবাড়ী কেন্দ্ৰসমূহ প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়া কৰ্মী নতুবা সহায়িকাক চাকৰি দিয়াৰ নামত 10 লোচাকে মাটি কাৰোবাৰ পৰা লৈ নামে কামে নলৈ কিবাকে ঘৰটো বনাবলৈ তেনেকুৱা লোৱা হৈছিল। গতিকে মই ভাবোঁ যে আদৰ্শ অংগনবাড়ী কনচেপ্টটো থাকক, সেইটোও ভাল। একেটা সময়তে যিসমূহ জৰাজীৰ্ণ গৃহত এই অংগনবাড়ী কেন্দ্ৰসমূহ আছে সেইবিলাককো পুনৰ নিৰ্মাণ সৰুকে, ডাঙৰকে তাতে নিদিব, তো মাটিৰ মালিকে নিদিয়ে যে যিখিনি দিছোঁ এইখিনি যদি পাৰা কৰা। এই সমস্যাবিলাক আমি পাইছোঁ। যিসমূহ ঠাইত বিশেষভাৱে লেণ্ডৰ স্কাৰচিটি আছে সেইসমূহ ঠাইত এই বিষয়টো বিত্তমন্ত্ৰী মহোদয়ে চাব। আৰু এই বাজেটত কোৱা হৈছে 332খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 7 কোটিকৈ টকা দিয়া হ'ব। দেখা গৈছে যে এই বিৰোধী বিধায়ক থকা সমষ্টিসমূহত মাত্ৰ দুখনকৈ কেন্দ্ৰ বাছনিত উঠিছে, বাকী শাসকীয় দলৰ বিধায়ক থকা সমষ্টিসমূহত 3খন 4খন 5খনলৈকে কেন্দ্ৰ বাছনি বা স্কুল বাছনিত উঠিছে। এয়াও দুৰ্ভাগ্য আমাৰ কাৰণে যে আমাৰ ঠাইত ল'ৰা ছোৱালী ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ নাপাব, বাকী ঠাইত ল'ৰা ছোৱালী